গাইছ মানে আজি ডিব্ৰুগড় যাবলৈ ওলাইছোঁ আমাৰ লগৰটো মানে কিবা এক্সাম দিব গৈছে ফুৰিবলৈ গৈছোঁ মানে ইউনিভাৰ্চিটি কলেজ এইবোৰ মানে অলপ ফুৰিবলৈ যাম এতিয়া বৰ্তমান বহি আছোঁ ট্ৰেইন আহিব আৰু কিমান টাইম এতিয়া টাইম হৈছে 4:42 হৈছে আৰু 5 মিনিটমানৰ পাছত পাবহি চাগে জেগাবোৰ দেখাই আছে ধুনীয়া ধুনীয়া জেগা বৰ্তমান এয়া ভোজ পাৰ হৈছোঁ খাব পাৰে ভোজ পাৰ হৈছে এতিয়া আৰু ৱেটো ডিব্ৰুগড় আৰু তোমাৰ কেইটা 9টা বজাত দেখাইছে 9টা বজাত পাওঁনে নপাওঁ ঠিক নাই 9টা 18 দেখাই আছে এয়া চাব পাৰে 9টা 18 এতিয়া বৰ্তমান ভোজ পাৰ হৈছোঁ বাৰু বাকী আৰু পাই লওঁগৈ তাৰপিছত দেখাই আছোঁ গুড মৰ্ণিং গাইজ ৰ'ব ফ্লাছ লাইটটো জ্বলাই লৈছোঁ গুড মৰ্ণিং এতিয়া ৰাতিপুৱা বাজিছে কিমান 4:13 তেতিয়া আমি আহিছোঁ এনেই ওলাই আহিছোঁ অটো চটো আছিলে এইবোৰ পুৰা বেটেৰী আছিলে অটো আছিলে মানে সেইবোৰ অহাতকৈ মানে এতিয়া টাইমটো যিহেতু আছেই 7টা বজাতহে লগৰজনৰ এক্সাম আছে সেইকাৰণে হ'লেও ইমানেই কি কৰিম খোজকাঢ়ি গৈ থাকোঁ লাহে লাহে ৰাতিপুৱা খোজকাঢ়ি ভাল লাগিব ইমান ধুনীয়া ৰাস্তা এতিয়া খোজকাঢ়ি গৈ আছোঁ দেখাইছে 1-1.5 ঘণ্টামান লাগিব দেখাইছে 7 কিলোমিটাৰ বেছি দূৰ নহয় 7 কিলোমিটাৰ গৈ লওঁ মানুহ গ'লে মানে একেবাৰে হেল্ল' গাইজ আমি মানে এতিয়া খোজকাঢ়ি চাউল খোৱা পাৰ হৈ মানে এতিয়া চাউল খোৱা পাৰ হৈছোঁ মোৰ কিন্তু যেনেকুৱা চাউল খোৱা মানে জেগাডোখৰ তেনেকুৱা মানে জহা চাউল গোন্ধ নহ'লে নহয় হয় খাওঁ লাগি গৈছে একদম ভোক লাগিছে ৰাতিপুৱা মোৰ ভিডিঅ'টো এনেকৈ কৰিব লাগিছিলে একো নাই বৰষুণ দি আছে আৰু আমি এনেকৈ আকাশ না এনেকা পানী গাঁৱৰীয়া বতৰ কাৰণ মাজে গা ধোৱা নাই সেইটো কাৰণে মুখখন ধুই আহিছোঁ চেকা চাং পিন্তাছ গাড়ী মটৰ নাই অলপ পাছত আহি আছে বাৰু ৰাতিপুৱা বৰ ধুনীয়া বস্তুটো ৰাখিলোঁ একদম মনটো একদম পবিত্ৰ একদম হৈ গৈছিল কৃষ্ণ 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 আপোনালোকৰ সেৱা এটা কৰি লওক পাই গ'লো ফাইনেলি আৰু 1 কিলোমিটাৰ আছে লগ পোৱা ফাইনেলি মানে বৰষুণ দি আছে হ'লেও এৰা নাই আহিয়ে আছে এইকেইটা বোলে বৰষুণত তিতি গ'লে যায় বুলি ফাইনেলি আৰু কিমান আছে 9 মান